দেখক হয় কি কিবা কেছ এটাৰ কাৰণে ফোন কৰিছিলে কওকচোন কি আছিলে মানে মই মই শুনো মানে আপোনাৰ কি হেৰি হয় নেকি মোৰ ভাইটি হয় মই আপোনাৰ ফোন মানে কিবা তেখেতৰ বিৰুদ্ধে কোনোবাই সেই দিছে পিটিশ্যন এখন দিছে সেইকাৰণে ফোন কৰিছো মই তেখেতৰ বিৰুদ্ধে মানে তেখেতৰ এগেইনষ্টত কোনোবাই পিটিশ্যন এখন দিছে তেখেত তাৰে পিছত আপোনাৰ কোনে ক্ষেত্ৰী দিছে থানাৰ এই কুশল গোস্বামী আচ্ছা ক্ষেত্ৰী থানাৰ পৰা কুশল গোস্বামী দিছে ন তাৰ এইগিলান শ্বেয়াৰ নকৰিব দে গম পাইছে নে নাই 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 সেইটো শ্বেয়াৰ কিয় কৰিম আপোনাক মই জাষ্ট মানে কি মোৰ ভাইটি অলপ নাৰ্ভাছ হৈছেতো নহয় কুশল গোস্বামী আৰু আপোনাৰ ক্ষেত্ৰী থানাৰ আইচি তাৰে পিছত ASI বচন কুমাৰ কিবা গোস্বামী নেকি তেখেতৰ তিনিওটাৰ বিৰুদ্ধে তাৰমানে CMৰ ওচৰত সেই এখন দিছে তাৰমানে দিলে ইয়াত আজি হ'ল নেকি এবাৰ 3 দিন মান মানে মই সেয়া মাতিলো মানে কি আৰু FIR বা কিবা এনেকুৱা কেছ টাইপত দিছে আৰু এখন ন আচ্ছা CM সেনেকুৱা আনে মোৰতো শুনি লওকচোন আপুনি আচ্ছা ক'ত দিছে সেইটো এইটো আমাৰ CM অফিচতে দিছে CM অফিচত আপোনালোকৰ CM অফিচত আমাৰ CM ব্ৰাঞ্চৰ অফিচত আপোনাৰ কুশল গোস্বামী এটা হেৰি দিছে ন আচ্ছা তাৰপিছত তাৰে পিছত মই আমাৰ IC ছাৰজন আমাৰ ডিমু থানাতে কাম কৰি গৈছিল গম পাইছেনে হয় তেখেতক মই এনে চিনি পাওঁ হয় পালে মই IC ছাৰজনক মই কৈছিলো ছাৰ এনে আপোনাৰ তেতিয়া চৰকাৰী মানুহ নে হাজাৰক হয় নে নহয় হয় 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 বাপৰে তেখেত হেৰি কৰ্মচাৰী চৰকাৰী তেখেত আকৌ উল্লুৰ লগত বগৰী মৰা যায় না বস্তুবিলাক নাই নাই সেনেকুৱা গম পাইছে সেইটো হয় মই তেখেতক জনাইছিলো ছাৰ এনে বোলা আপোনাৰ বিৰুদ্ধে এগেইনষ্টে আপোনালোক তিনিজনৰ বিৰুদ্ধে এটা ফাইল সেই কৰিছে তাৰমানে ইয়াৰ পৰা গম পাইছেনে হয় হয় গম পালো ফাইল এটা পুট আপ কৰিছে মই তাৰমানে মানুহজন আজি 3 দিন ছুটীত আছিলো আচ্ছা ময়ো এটা বিভাগ ময়ো চাওঁ তাৰমানে আচ্ছা চালে এটা বিভাগ আপুনি কিহৰ এটা বিভাগ চাই আপুনি মই আমাৰ এইটো ডাকচেলটো চাওঁ তাৰমানে বাহিৰৰ পৰা আহি মানে পেলাই ডাকচেলটো চাই কিন্তু আপুনি কিহৰ ডাকচেল চাই মানে পোষ্ট অফিচৰ ডাকচেল নে কুৰিয়াৰৰ নে কিহৰ ডাকচেল মই পোষ্টেলত নহয় মই ইয়াৰ CM ডাক সেকচনত কামেই কৰো মই চাকৰি কৰা ল'ৰা আচ্ছা আপুনিও চাকৰি কৰে CM ভিজিলেন্সৰ ডাক মই ভিজিলেন্সৰ নহয় দেই ভাই তেন্তে মই ইয়াৰ অফিচৰ মানুহ CM অফিচৰে মানুহ গম পাইছে CM অফিচৰ মানে আমাৰ সচিবালয় যিটো দিছপুৰ সেক্ৰেটাৰিয়েট তাৰে নহয় জানো মই তাৰে তাৰে ভিতৰত আপুনি CMলৈকে যিখিনি চিঠি যায় সেইখিনি চিঠিত আপুনি মানে হেৰি কৰে আৰু হস্তান্তৰ কৰে আৰু ওৰ পৰা তাত নিয়ে তাৰ পৰা ইয়াত আনে সেইটো আৰু নহয় জানো মই সেই পিয়ন নহয় দিয়ক আমি তাৰে চিঠিগিলাখান হেণ্ডেল কৰো ফাইল চাইল গিলাখান পুট আপ কৰো সেই আৰু আচ্ছা আচ্ছা এতিয়া তাৰমানে মই আপোনাৰ IC ছাৰজনক মই কৈছিলো বোলো ছাৰ এনে আপোনালোকৰ তিনিটাৰে বিৰুদ্ধে কুশল গোস্বামী এটা সেই দিছে হয়তো আপোনালোকৰ কিবা প্ৰব্লেম হ'ব পাৰে গম পাইছে তাৰে পিছত আপুনি জনাইছিলে আৰু মই জনাইছো দিয়ক মই সেইটো প্ৰব্লেম যিহেতু আমাৰ ইয়াত কাম কৰি গৈছে গম পাইছে নে আপুনি নাম্বাৰ খিনি ক'ত পাইছে য'ত মানে আপোনাৰ এজাহাৰখন দিছে বা এই কাগজ মই তেখেতৰ নামখিনি পাই পেলাই মই তেখেতক ফোন কৰিছো বোলো ছাৰ এনে কুশল গোস্বামী সেই কৰিছে আপুনি কুশল গোস্বামীক চিনি পায় নে মই কুশল গোস্বামীক চিনি নাপাওঁ নাপায় নেকি মই আপোনাৰ IC ছাৰজন মই IC ছাৰজনকো চিনি নাপাওঁ আপোনাৰ গুড নেমটো কি মোৰ নাম অৰূপ ডেকা আপোনাৰ ফাদাৰ্ছ নেম ফাদাৰ নাম অশ্বিন ডেকা আপোনাৰ ইয়াত গুৱাহাটীত কোন জেগাত ঘৰ মোৰ ৰঙিয়াত ঘৰ অৰিজিন ঘৰ ৰঙিয়া কোন জেগাত ৰঙিয়া আপোনাৰ হেৰি বুলি কয় ডিমু বুলি কয় ডিমু এইটো আপোনাৰ ৰঙিয়া কামৰূপ ডিষ্ট্ৰিক্টৰ যিটো ডিমু বাহাৰঘাট এইখিনি জেগাত নহয় জানো ডিমু কিবা গাঁও কিবা মই ইমান শুনক মই এটা কথা কওঁ দে মই কুশল গোস্বামীৰ কোনো চিনাকি নহয় কোনো একো নহয় মই আপোনালোকক যদি কিবা সহায় কৰিব লাগে মোৰ ফালৰ পৰা মই আপোনাক একো ডাটা দিব নোৱাৰো মোৰ নিজে ডাটা শুনক মই আপোনালোকক যদি কিবা সহায় কৰিব লাগে মই সহায় কৰি দিব পাৰো আচ্ছা এতিয়া আপোনাৰ পৰা মই এটা সহায় বিচাৰিম চাপোজ আজিকালি চাওক দুনিয়াখনত ক'ত কি কথা ক'ব নোৱাৰে আপোনাৰ পৰা মই কিবা এটা সহায় বিচাৰিম মই আপোনাক এটা কথা কম লাগিলে আপোনাৰ কাৰণে মই জানটোই দিম গম পাইছে মই লাগিলে জীৱনটোই দান দিম আপোনালোকৰ ভায়েকৰ কাৰণে দিবা লাগে আপোনাৰ কাৰণে দিবা লাগে মানে আপুনি সহায় কৰিব আৰু আমাক এইখিনি নহয় জানো মই শুনক মই ইয়াৰ পৰাই মই আল্টিমেটলি IC ছাৰজনৰ কথা মতে মই 5জন মানুহৰ লগত এই বস্তুটো নাইনু কৰাৰ কাৰণে কথাই পাতিছিলো মই গম পাইছে বোলো এইটো বস্তু ইয়াৰ পৰা ফাইল তিনিটা ফাইল কম্পিউটাৰৰ পৰা উৰাই দে আৰু এৰে যিখন পিটিশ্যন খানৰ কম্পিউটাৰৰ পৰা নাইনু কৰি দে
মই হয় কথাই পাতিছিলো তেখেতৰ লগত, হয় গম পাইছে? হয় এতিয়া শুনক, মই এটা কথা কওঁ, মই যি কওঁ ভাই চাপ চাপে কওঁ কথাখিনি। হয় হয় কেইজনে তেখেতসকলে যিহেতু এটা ইমান ডাঙৰ বিপদ, হয় নে নহয় কওক আপুনি? হয় হয় মই ভাবছিলো কিবা হেৰি তেখেতসকলক সিহঁতে কৈছে আৰু পইচা পাতি এখানি দিব লাগিব, ইয়াৰ পৰা চাপ চাপ নোহোৱা কৰি দিম আৰু ইয়াতে আৰু একো ভেজাল নহয়। মই এনেকৈ কথা পাতিছিলো, গম পাইছে? এতিয়া আপুনি কওকচোন কি মানে কি কৰিব লাগিব? আপুনি ধৰক আমাৰ যিটো কেছ আহিছে সেই কেছটোৰ কাৰণে এতিয়া মই এটা কথা কওঁ দাদা, মই আপোনাক দাদা বুলি কৈছো। হয় কওক, আপোনাৰ একো নাই। মই মোৰ নিজৰ ডাটা মই আপোনাক একো দিব নোৱাৰো, গম উম, পাইছে? মই হয় চৰকাৰী মানুহ এটা, হয় হয় মই ডাটা মই একো দিব নোৱাৰো, এক নম্বৰ কথা। মই যদি কিবা সহায় কৰিব লাগে মই সহায় কৰি দিব পাৰিম। নাই সেইটো কি সহায় কৰিব পাৰিব কওকচোন মোক এতিয়া। মই শুনক, এক নম্বৰ কথা, সেই এইগিলাখান তাৰমানে মই ফোনত কথা নাপাতোই, গম পাইছে নে? হয় হয়, নাই সেইটো হয় বাৰু। আপুনি যিখিনি ধৰক কথা পাতিছে সেইখিনি কিবা নিজৰ বুলি ভাবিয়ে কথা পাতিছে আৰু। মই এইগিলা ফোনত কি জানে, মই এটা কথা কওঁ, মই 5জন, মোৰ কালি একদম কি জানে, আমাৰ প্ৰত্যেক শুকুৰবাৰে মোৰ মৰ্ণিং ডিউটি পৰে চি উম, এম অফিচত। হয় সপ্তাহত একদিন শুকুৰবাৰে হয়তো এখানি বস্তু সম্পূৰ্ণ নাই নৈ কৰি চাফা কৰি পেলাব লাগিব, হয় গম পাইছে? চি এমৰ হাত নালগাওতে হয় হয় বস্তু চাফা কৰি নাই নৈ কৰি দিব লাগিব। ইয়াত তোমাৰ কুশল গোস্বামী নামৰ কোনোবা কি দিছিল, উম ইয়াত উম একো ডিটেইলছে নাথাকে, পাত্তাই নাপায় কুশল গোস্বামী, গম হয় পাইছে? হয় হয় এখানি কলো আপোনাক ভাঙি পাতি মই। হয় হয়। সেয়ে আৰু সেইখিনি আপুনি গোটেই নাইকিয়া কৰি দিব আৰু, মানে আমাৰ যিটো এগেইনষ্টত FIR আছে কম্পিউটাৰত সেইখিনি গোটেই নোহোৱা কৰি মই দিব আৰু আপুনি। শুনক, কম্পিউটাৰ শুনক, এটা কওঁ, মই কম্পিউটাৰ অপাৰেটৰ এটা। অ মোৰ বেলেগৰ আইডিৰ পৰাই আইডি চুৰ কৰি আনি পেলাই এইগিলাখান বস্তু ডিলিট কৰি নাই নৈ কৰি দিব লাগিব। হয় হয় পিটিচন এখন এন্ট্ৰি হোৱা বস্তু, ৰিচিভ হোৱা বস্তু হয় এখন আনি পেলাই আপোনালোকৰ হাতত গটাব লাগিব, গম পাইছে? হয় হয় এতিয়া ইয়াত কুশল গোস্বামীৰ ফোন নম্বৰ দিছে, চি এমৰ হাতত পৰাৰ লগে লগে কুশল গোস্বামী ফোন কৰিব, বোলে আপোনাৰ কি কণ্ডিচন কওকচোন। আচ্ছা, কি হৈছে কুশল কোৱা? গোস্বামী এতিয়া বৰ্তমান ক'ত আছে, কোন মানুহ, কি কথা আপুনি একোৱে নাজানে ন? কুশল গোস্বামী মই ক্ষেত্ৰী বুলি গম পাওঁ, তেখেতৰ তোমাৰ দেউতাকৰ নাম কিবা ডেথ হৈছে এখানি কথা গম পাওঁ। হয় তেখেতৰ ফোন নম্বৰ পিটিচন খানত দিছে, হয় সেই পিটিচন খানত যদি চি এমৰ হাত লাগে, চি এমৰ PPS যাই পেলাই কুশল গোস্বামীক ফোন কৰিব, আপোনাৰ সমস্যা কি হৈছে হয় কওকচোন বাৰু। হয় হয় তেতিয়া IC কি অত্যাচাৰ কৰিছে IC নামটো কব, ASI কি অত্যাচাৰ কৰিছে সেই কব, উম আপোনাৰ যদি ভায়েকেও কিবা কৰিছে উম উম গোটেই খিনি কৈ আহি পেলাই মস্ত ডাঙৰ জোতা খান লাগি যাব। হয় হয় এই বস্তুটো গম পাইছে? হয় নাই, বুজি পালো, কথাটো বুজি পালো দিয়ক এতিয়া। হয় এতিয়া শুনক, আপোনাৰ ভায়েকটো যোৱাৰ লগে লগে আপোনাৰ ভায়েকৰ এটা থানাত বাৰু পুলিচে কিবাকে হাৰি যাব। হয় শুনক, মই এটা কথা কওঁ, হয় পুলিচে সেন্দুৰ এটা হেৰি আছে, সেন্দুৰ হাৰি যাব উম শুনক, উম উম কিন্তু আপোনাৰ ভায়েক এটাই আজি ক'ত কোৰ্টত দৌৰিব লাগিব, কালি ক'ত থানাত দৌৰিব লাগিব, ক'ত কি জেল খাব সেইটো লাগিব মহা পাৰে, সমস্যা এটা আৰু কি কব। আৰু কোনো গেৰাণ্টি নাই, গম হয় পাইছে? হয় হয় আপুনি উকিল ধৰি লাখ লাখ টকা খুৱক, কিবা কৰক বাছ। এইটো মহা সমস্যা, দৌৰাৰ যিমান ভাগাৰ খেদাৰো সিমান ভাগাৰ, এই তেনেকুৱা নহয় জানো? মই কি কৈছো বোলো, ইয়াত শুনক, উম মই তাৰমানে আমাৰ ইয়াত কেছটো চল্ভ কৰাৰ কাৰণে উম আমাৰ ইয়াৰ পৰাই মোৰ একো নাই দে ভাই, উম 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 মই কোন কুশল গোস্বামীক মই চিনিও নাপাওঁ, হয় আৰু মই কুশল গোস্বামীক কোনো হেল্পো মই নকৰো, হয় গম পাইছে? হয় মই কুশল গোস্বামীৰ এগেইনষ্টে মই নাই। হয় মই সেইটোক মই একো সহায় কৰিব নোৱাৰো, মই হয়তো আপোনালোকৰ ভায়েকক বা 7-2 জন আমাৰ ডিমুত কাম কৰি গৈছিল, হয়তো তেখেতসকলক সহায় কৰিব পাৰো বাছ। উম উম। বা ফিউচাৰত কিবা আৰু এনেকুৱা পিটিচন আহিলে নাই নৈ কৰি থৈ দিব পাৰো আৰু হয়, এখানি আৰু। তেখেতসকলক সহায় কৰিব তেতিয়াহ'লে, যদি আপোনাৰ লগত ভাল ৰিলেশ্যন আছে তেখেতসকলক। মোৰ শুনক, মই ডিমু থানাত কাম কৰা বুলি কৈছিল, মইতো তেখেতসকলক মই ধৰক চিনি নাপাও, বা ডিমু থানাত কাম কৰা বুলি কৈছিল মোক তেখেতসকলে, গম পাইছে? উম সেই আৰু মই এতিয়া ধৰক কি জানে, আপোনাৰ ভায়েকক মই হোৱাটছএপত বস্তুটো মাৰি দিছো মই অফিচৰ পৰা কি জানেনে, আজি মই অফিচত 4টা বজাত অফিচৰ পৰা ওলালো, মোৰ অলপ বেমাৰ হৈ আছিল। উম উম। মই এতিয়া থৈ আছো, ভাটি বেলা আকৌ কোনোবাই পঠালাকে বস্তুটো, আচ্ছা তাৰো কোনো গেৰাণ্টি নাই। সেইটো হয় বাৰু, এইবিলাকতো বহুত চেঞ্চিটিভ বস্তু। মইতো আৰু এইগিলাখান বস্তুটো মই আপোনালোকৰ লগত কথা নাপাতাকে মই এইগিলাখান বস্তুটো লুকাই থৈ আহিব নোৱাৰো। নোৱাৰে হয় হয় হয়। এতিয়া মই কালি আজি এক জেগাত বেলেগ জেগাত থৈ আছো, উম কালি যদি সেই জেগাৰ পৰাই যদি কোনো একো নিয়া নাই বা কাকো হয়তো গটাও নাই, তেতিয়াতো আপোনালোকৰে লাক ভাল। ভাল হয়। যদি আৰু আজি যদি আকৌ ভাটি বেলা মই 4টা বজাৰ পিছত যদি আকৌ CM তাতে বস্তুখিনি গেছি, উম, আপোনালোকৰে দিন বেয়া বুলি ভাবি ল'ব লাগিব সেইটো আৰু। কি ক'ব তাকে এতিয়া মানে আপোনালোকৰে হয়, দেখক এতিয়া আপুনি মানে কি যিজন কিবা থানাৰ SI নে কিবা যে ক'লে, উম তেখেতসকলকো উম সহায় কৰিব নে আপুনি, আমাকো কৰিব? এই বস্তুটো আপোনাৰ, এই যিটো
পিটিশন খানতে তিনিওটাৰে সহায় হৈ যাব, এটা কৰা মানে হয় এতিয়া আপুনি তিনিওটাৰে এইটো চল্ভ। সহায় কৰিব আৰু মই এখানি বস্তু নাই নুই কৰি কম্পিউটাৰ পৰা ঠিক উৰাই আছে দিম দিয়ক আৰু তেতিয়া বস্তুটো। আপুনি এইখিনি আৰু আপোনাক বহুত ধন্যবাদ দিম আৰু তেতিয়া যদি এইখিনি আপুনি সহায় কৰে কিবা এটা ধৰক হৈছে যদি এনেকুৱা আৰু হ'ব সেইটো মই শুনা মই কি কৈছিলো যে মই আমাৰ অফিচৰ মানুহকেইটাৰ লগত মই সঁচা কথা কওঁ দেই, উম তেখেতসকলৰ লগত মই কথা পাতিছিলো, 5জন মানুহ আছে, হয় মই সৈতে 6জন আৰু হয় তেখেতসকলে পইচা এটা মানে কিবা এটা পইচা খুজিছিল আৰু মই আইচিজনক কৈছিলো আৰু গম পাইছিলে। কিবা মানে কিমান বিচাৰিছিলে পইচাৰ অলপ এমাউণ্টটো বেছি, তাৰপিছত আইচি চাৰজনে অলপমান এগ্ৰী নহল কাৰণে মই আৰু কেছটো তাৰমানে মই ভাবছো বাদ দি যি হয় হ'ব দে আৰু মোৰতো আৰু একো নহয় হেৰি নাই তথাপিতো না। কিমান বা পইচা বিচাৰে ধৰক এতিয়া আমিওতো ইমান খিনি নাজানো আপোনালোকৰ ভিতৰুৱা এতিয়া কথা শুনা 2 এটা বিচাৰিছিলে আৰু গম দুই পাইছে, মানে 2 লাখ এটা বিচাৰিছিল গম পাইছে। 2 লাখ এইটো বস্তু চল্ভ কৰাৰ কাৰণে লাষ্টত তোমাৰ বাপৰে বাপ শুনক মোৰটো শুনক আপুনি, হয় লাষ্ট তোমাৰ একোক গেলি আহিছে আৰু একোত পৰ 6টা মানুহ আছে, খানা চানা পাৰ্টি চাৰ্টি কৰবো, কিবা হয় কানি অলপ হেৰি কৰবো, হয় কৰি পেলাই বস্তুটো নানো কৰি চাফা কৰি পেলাব, হয় হয় কৰি পেলাই আপোনালোকক মাতবো, হয় খানাপাৰাত গেলে মাতি পেলাই হয় মোৰ হাততে পিটিচনখন পাৱনি কৰি দি দিব, আচ্ছা বাছে সানি আৰু এতিয়া মানে লাষ্টত গৈ আপোনাৰ 2 লাখ বিচাৰিছিলে উম কিন্তু কমাই মিলি 1 লাখ হ'ব নেকি কমাই মেলি 1 লাখ টকা এটা বিচাৰিছে মোক, যদি সেন্দে আচ্ছা বিচাৰিছে আৰু পইচাটো 5জনে। কেনেকে ল'ব ধৰক যদি আমি কিবা ধৰক একেদিনেতো নহয় আপোনাক ধৰক আমি নহয় শুনক মই এটা কথা কওঁ, পইচাটো আপোনাৰ কোনো তোমাৰ বেংক একাউণ্টত নলয়, 1 নম্বৰ কথা। হয় চবৰে এটা ভাই হেৰি আছে, হয় আপোনালোকক বাচাবা যাই পেলাই কোনো নমৰে গম হয় পাইছে নাই। হয় হয় বেংক একাউণ্টত নলয় 1 নম্বৰ কথা, উম কোনো গুগল পে দি কোনো ট্ৰেনজেকচন নহয়। হয় আপোনাৰ এই কেচ পইচাই আৰু বাছে সানি কেচ পইচা দিব লাগিব, ক'ত ল'ব কেচ পইচাটো কেচ পইচাটো ক'ত যাব লাগিব আপোনাৰ আমি আপুনি কি জানেনে, মোৰ হাততে বস্তুখিনি পঠাই দিব, ধৰক খানাপাৰা। মই বুজি পালো কিন্তু আপোনাক ক'ত লগ পাম আপুনি আপুনি যদি শুনক যদি কালি কাম খিনি কৰে মই ৰাতিপুৱাই চল্ভ কৰি দিম শুনক। হ'ব মই বাৰু ৰাতিপুৱা কিবা এটা আপুনি আশা দিছে ধৰক কিবা এটা আমিও আগবাঢ়িম আৰু মই শুনা মোক আপুনি তোমালোকে এটা কাম কৰিবা, হয় 1টা বজাত আপোনালোকে জালুকবাৰীত লগ কৰিব। জালুকবাৰীত আমাৰতো অসুবিধা হ'ব, জালুকবাৰীত কিয় অসুবিধা হ'ব চাওক আমি থাকো এইফালে নাৰেংগী, তাৰপিছত কোনোবা থাকে আপোনাৰ গণেশগুৰি এনেকুৱাত নহয় জানো গোটেইকেইটা আপুনি লগ হৈ এটা কাম কৰক তে আপুনি হয় আপোনালোকৰ বেছি মানুহ নাহিব, হয় এজন বিশ্বাসী মানুহকে পঠাই দিব, তেখেতৰ হাততে গোটেইখিনি বস্তু দি পঠাম মই গম পাইছে। ইমান খিনি হেৰি কথাটো হলে আমি দুজন আৰু মানুহ শুনা আৰু আমি এটা কথা কওঁতে 2 দিনকে আমি পেমেন্ট নলওঁ, আমি 1 দিনকে মোকে পঠাই দিব গম পাইছে নে। হ'ব কালি আপোনালোকে এটা কাম কৰক, উম যদি শুনক আপোনালোকে ভালকে আলোচনা কৰি লওক বস্তুখিনি, মই কি জানেনে মোৰ কালি মৰ্ণিং ডিউটি আছে, মৰ্ণিং ডিউটি 9:30 বজাত মানুহ আহে, মই এখানি 8টা বজাৰ পৰা 9টা বজাৰ ভিতৰত কম্পিউটাৰ পৰা গোটেই কম্পিউটাৰ অন কৰি মোৰতো ধৰক কম্পিউটাৰৰ এতিয়া পৰা 8টা বজাৰ পৰা 9টা বজা বুলি ক'লে মোৰ অসুবিধা হ'ব, মোক অকমান টাইম সেই দিব নহয় লাগিব নহয় ধৰক নহয় আপুনি শুনক, হয় আপুনি আপুনি বস্তুটো মোক পইচাটো আপুনি ধৰক লগ কৰি মোক 1টা বজাতে দিয়ক কথা নাই, উম মই ধৰক 8টা মই মই ঘৰৰ পৰাই ৰঙিয়াৰ পৰা মই যাই পাম ধৰক 8টা বজাত, মোৰ মৰ্ণিং ডিউটি আছে শুনক। হয় মই 8টা বজাত যাই পাম, 8টা বজাৰ পৰাই মই কম্পিউটাৰ অন কৰাৰ পৰা বেলেগৰ ID বনাম। হয় ঠিক আছে আপুনি এতিয়া ক'ত লগ কৰিব সেইটো সুবিধাটো কওক, আমি তেতিয়া কালি সেইটো হিচাপত লগ কৰিম আৰু